হেল্ল' এভৰিৱান, নমস্কাৰ। মই মাইনা। মোৰ অন্য টিভিডলৈ সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মোক দেখিব পাৰিছে, মই এতিয়া অফিচৰ পৰা ওলাই গৈ আছোঁ আৰু লগৰজনীও আছিল মোৰ লগত, তাকো বোলো ভিডিঅ'ত উঠাই দিওঁ, সেইকাৰণে আৰু তাইক মই ভিডিঅ' কৰি গৈ আছোঁ। আৰু ৰাতি 8টা বজাত ডিউটি শেষ হৈছে আৰু 8টালৈকেতো বহুত ৰাতিয়ে হৈ যায়। কিমান ভাগৰ লাগি যায় ৰাতি 8টালৈকে। বাছত উঠি ল'লোঁ, তাৰপিছত আৰু বাছৰ পৰা নামি ৰুমলৈ বুলি আৰু খৰধৰকৈ বুলি গৈ আছোঁ ন। ৰুমতো বহুতখিনি কাম আছে নহয়, কৰিব লাগিব। তাৰপিছতে আৰু চাহ খাবলৈ মন হ'ল। মাথাটো যে কিমান জোৰকৈ আজি বিষাই আছিলে। দোকানত গ'লোঁ, চাহ বনাই আছিলে। চাহ, চিংৰা আৰু নিমকি খালোঁ। সেইটোতো চিংৰা মই সদায় খায়েই থাকোঁ। তাৰপিছতে এতিয়া আৰু ৰুমত আহি পালোঁ। ৰুমত অহাৰ লগে লগে কিমান জোৰকৈ ভাগৰ লাগে, যেনেকৈ শুই যাম তেনেকৈহে লাগে আৰু। তাৰপিছতে আৰু এয়া ঝাৰু দিলোঁ আৰু ঘৰটো সাৰিম। তাৰপিছতে এতিয়া কাপোৰ কানিও ধুব ওলালোঁ, কাপোৰ কানিও ধুম। কি ক'ব, এলাহ লাগি লাগি কামকেইটা কৰি আছোঁ আৰু। সেইখিনি কাম কৰি লৈ হাত ভৰি ধুই অলপমান ফ্ৰেছ হৈ ল'লোঁ। অলপমান বহি লৈছোঁ। তাৰপিছতে ৰন্ধা বঢ়া কামো কৰিব লাগিব। ইমানখিনিয়ে আছিল আজিৰ দিনটো মোৰ। এতিয়ালৈ আহিছোঁ, বাই। আকৌ লগ পাম নতুন এটা ভিডিঅ'টি, বাই।